গুড মৰ্ণিং এভৰিৱান। এয়া হৈছে ৰাতিপুৱাৰ 8টা বজাত। আমাৰ ঘৰৰ ৰাতিপুৱাৰ পৰিৱেশ পূৰা ঠাণ্ডা হৈছে চাৰিওফালে। ৰাতিপুৱা খোৱা পৰা উঠি মোৰ গাৰ্ডেনখিনি চালেহে মোৰ মনটো ভাল লাগে সদায়। এয়া মাছখিনি মই ভালকৈ ধুই কৰি ল'লোঁ। এয়া কেৰাহীখনত মই তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ মানে মই মাছখিনিত নিমখ হালধি সোৱাদ অনুসৰি দি লৈছোঁ। এইখিনি দি হোৱাৰ পিছত কেৰাহীত মই ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ। মাছ ভাজিবলৈ ইমান ভয় লাগে নহয়, তেল চিটিকনি পৰে বুলি গাত। মাছখিনি লুটিয়াই দিছোঁ অলপমান। এই পিচ 3 পিচ অকণমান মানে বেছিকৈ ডিপ ফ্ৰাই কৰিছোঁ। ইফালে ভাতো বহাই থৈছোঁ। ইফালে বাতি এটাত উলিয়াই লৈছোঁ অলপমান তিল। সেয়া মাছ পাতত দিবৰ কাৰণে আৰু ফ্ৰাইৰ কাৰণে যি লাগে চব উলিয়াই লৈছোঁ মই একেবাৰে। এইফালে বেলেগ এটা কেৰাহীত মই তিলখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ, ভাজি লৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত মিক্সিত তৰকাৰীখন বনাওঁতে মই দুটামান ক্লিপ ল'ব পাহৰি গ'লোঁ। এইখিনি ভেদাইলতা আছিলে, ভেদাইলতা মই পিচি পেলাই থৈ দিছিলোঁ আগদিনাখনে। সেই তেল মাৰোঁতে মই বইল আলু দিছিলোঁ 2টা, আদা নহৰু আৰু কেঁচা জলকীয়া 2টাই দিছিলোঁ। ইয়াৰ পিছত মই অকণমান সোৱাদ অনুসৰি নিমখ হালধি আৰু অকণমান জালুকৰ গুড়ি দি দিছিলোঁ। এয়া মাছৰ পিটিকাৰ কাৰণে মই শুকান জলকীয়া কেইটামান তেলত ফ্ৰাই কৰি লৈছিলোঁ আৰু হাতেৰে মোহাৰি দিছোঁ পিটিকি পেলাই। ইয়াৰ পাছতে ডিপ ফ্ৰাই কৰা মাছ কেইপিচ মই ইয়াত দি দিছোঁ আৰু পিঁয়াজো দি দিছোঁ লগতে, আৰু অকণমান কেঁচা মিঠাতেল দিছিলোঁ, সেইটো মই ল'ব পাহৰি গ'লোঁ। ইফালে তৰকাৰীখিনিও উতলি আছে। এয়া মাছ কেইপিচ মই দি দিছোঁ তৰকাৰীত দিয়াৰ পিছত ভালকৈ উতলিবলৈ দিছোঁ মই তৰকাৰীখিনি। এয়া মাছখিনি দিয়াৰ পিছত মই 10 মিনিটমান উতলাইছোঁ। অলপমান উতলালেহে সেই তৰকাৰীখিনি ৰসটো মাছৰ ভিতৰত সোমাই যায়। এয়া তৰকাৰীও হৈ গ'ল ৰেডি। এয়া পাতত দিয়া মাছ বনাবলৈ কলপাতখন অকণমান গেছতে সেকি ল'লোঁ। এয়া মাছখিনিত মই সোৱাদ অনুসৰি নিমখ আৰু একদম হালধি অকণমান দিছোঁ ইয়াত। ইয়াৰ পিছত দিছোঁ অকণমান নহৰু দি পেলাই ইয়াৰ পিছত দিছোঁ মই মান ধনিয়াৰ পাত এটা, তাৰপিছত কেঁচা জলকীয়া 2টা আৰু পিঁয়াজ দিব পাহৰি গৈছিলোঁ। কলপাতখনত দিয়াৰ পিছতে মনত পৰিছে, পিঁয়াজ অলপ দি পেলাই সানি দিছোঁ আৰু এইখিনি ভালকৈ সানি পেলাই মই পিছত বান্ধি লৈছোঁ এনেকৈ টোপোলাৰ নিচিনাকৈ দি পেলাই। মোৰ ষ্টিমাৰ নাই, চচপেন এটাৰ ওপৰতে গৰম পানী দি পেলাই এনেকৈ ইয়াৰ ওপৰত দি দিছোঁ, দি পেলাই ঢাকোন মাৰি পেলাই থৈ দিছোঁ। এয়া অকণমান ভেন্দি আছিলে, ভেন্দিখিনি ফ্ৰাই কৰি ল'লোঁ। ইয়াৰ পিছত ভাবিলোঁ গাজ টেঙা খাওঁ বুলি, গাজ টেঙা আৰু ভোট জলকীয়াৰ আচাৰ দি পেলাই তাত অকণমান পিঁয়াজ দি পেলাই ধুনীয়াকৈ সানি ল'লোঁ। সেইখিনি এনেকৈ খাবলৈ বহুত টেষ্টি লাগে, খাই গাজ টেঙা খাই চাবচোন। এয়া মোৰ ভাপত দিয়া মাছখিনিও সিজি গ'ল ধুনীয়াকৈ এইখিনি উলিয়াই লৈছোঁ। এইখিনি উলিয়াই লৈ মই ইয়াত কেঁচা পিঁয়াজ অলপ কুটি পেলাই দি দিছোঁ, জলকীয়া কুটি দিছোঁ আৰু মান ধনিয়া দি দিছোঁ আৰু পিচি থোৱা তিল অলপ দি দিছোঁ আৰু 2 টোপালমান নেমুৰ ৰস দি দিছোঁ। ভাল লাগে তেতিয়া খাবলৈ। আৰু এইখিনি কাটাখিনি উলিয়াই মই গোটেইখিনি ভালকৈ সানি লৈছোঁ। এইখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। নেক্সট মই মাছৰ মাথাটো মই ধুনীয়াকৈ ভাজি তাত পিঁয়াজ আৰু জলকীয়া দি ধুনীয়াকৈ গুড়ি ভাজি কৰি লৈছোঁ। অকণমান বেছিকৈ ভাজিছোঁ, বেছিকৈ ভাজিলেতো খাবলৈ সোৱাদটো ভাল লাগে। এয়া মাছ আৰু পিঁয়াজৰ গুড়ি ভাজি ৰেডি। এয়া ভাপত দিয়া মাছৰ তিলখিনি থাকি গৈছিলে, চব ভাবিলোঁ চাটনি এটা বনাই দিওঁ বুলি। এয়া কেঁচা জলকীয়া দিছোঁ 4টা আৰু কেইফুটামান নহৰু, সোৱাদ অনুসৰি নিমখ আৰু বাদাম আছিলে, বাদাম দি দিছিলোঁ। বাদাম আৰু তিলেৰে চাটনি খাই বহুত ভাল লাগে। এয়া বাদাম দিছোঁ, কেঁচা বাদাম হয়। অলপ টাইম তিয়াই ৰাখিছিলোঁ ধুনীয়াকৈ চাফাকৈ ধুই পেলাই। এয়া এইফালে মোৰ তিল আৰু বাদামৰ চাটনিও ৰেডি। এইফালে ভাত ৰেডি কৰিছোঁ, ভাত। এইফালে ভেদাইলতা আৰু জালুকীয়া তৰকাৰী আছিলে। এইফালে ভেন্দি ফ্ৰাই কৰিছিলোঁ যে সেয়া। তাৰপাছত এয়া মাছৰ মাথা ফ্ৰাই কৰিছিলোঁ সেইখিনি। এইফালে পিঁয়াজ আৰু শুকান জলকীয়াৰে মাছৰ পিটিকা, তাৰপিছত তিলেৰে মাছৰ পিটিকা, তাৰপিছত ভোট জলকীয়া, তেলৰ আৰু গাজ টেঙাৰ আচাৰ, তাৰপিছত পিচি থৈছিলোঁ যে চাটনিখিনি, সেইখিনি হৈছে বাদাম আৰু তিলৰ চাটনি, নেমু আৰু ভোট জলকীয়া। এয়া মোৰ আছামিজ ট্ৰেডিশ্যনেল ফিছ থালি ৰেডি। এয়া ৰাতিপুৱা চব ৰেডি কৰি হাজবেণ্ডক খাবলৈ দিছোঁ, তেওঁ ক'ৰবাত যাব বোলে।
তাকো দিছোঁ খাই কেনেকুৱা হৈছে মজা হৈছে বুলি কৈছে তেওঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ